নমস্কাৰ বন্ধুসকল, আন এটি ভিডিঅ'লৈ মই সকলোকে আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই এই ভিডিঅ'টিতে লৈ আহিছোঁ এটি বনৰ ঔষধ দৰৱ, যি বন দৰৱটোৱে অতি সহজে পেট কামোৰণি বা পেট বিষ বা পেট কিছুমানৰ উফন্দি থাকে, কিছুমান বস্তু অদৰকাৰী কিছুমান সৰহকৈ খালে মানে পেট উফন্দি থকা দেখা যায়। সেইবিলাক সকলো দূৰ কৰিবলৈ মই এই দৰৱকেইটা আপোনালোকলৈ দেখুৱাবলৈ আগবাঢ়িছোঁ। গোটেই ভিডিঅ'টো চাই থাকক, তেতিয়া গম পাই যাব। এয়া মই নৰসিংহ ঘৰতে আছিলে, সেয়া মই ছিঙি লৈছোঁ খুন্দিবৰ কাৰণে। এয়া মই নৰসিংহটো পিচি লৈ পেলানি ৰসটো উলিয়াই লৈছোঁ। এতিয়া মই ইয়াতে পানী মিক্স কৰিম। এয়া মই ধুনীয়াকৈ ৰসটো উলিয়াই লৈছোঁ। তাৰপিছতে মই পানী এগিলাচ মই ঢালি দিছোঁ। ইয়াতে ঠাণ্ডা পানী এগিলাচ ঢালি দিছোঁ। আপোনালোকে এনেকৈ খালে মানেও পেট কামোৰণি বা পেট বিষ দূৰ হোৱা দেখা যায়। আৰু এবিধ লৈছোঁ মই খুন্দনাত খুন্দিবৰ কাৰণে চকগুটি লৈছোঁ। মই চকগুটি লৈছোঁ 1 চামুচ, গাখীৰৰ সৈতে গাখীৰ লৈছোঁ মই এগিলাচ। চকগুটিখিনি মই অলপ খুন্দনাত খুন্দি লৈছোঁ, খুন্দি পেলানি অলপ ইনে গুড়া কৰি লৈছোঁ যাতে মিশ্ৰণটোৰ লগত মিলি যায়। গাখীৰ এগিলাচৰ সৈতে মই এতিয়া ভালদৰে মিক্স কৰি ল'ম অলপকৈ। এই ধৰণে খালেও পেট বিষ বা পেট কামোৰণি, পেট চিকুট মাৰি ধৰা সকলো দূৰ হয় বুলি দেখা যায়। আপোনালোকে নিশ্চয় ট্ৰাই কৰি চাব। কেতিয়াবা হঠাৎ পেট কামোৰণি হৈ যায়, তেতিয়া এনেধৰণে খাব। আৰু মই ইয়াতে অকণমান চেনি লৈছোঁ, আধা চামুচমানৰ সমান মই চেনি লৈছোঁ। আৰু অকণমান মানে নিমখ লৈছোঁ। আৰু মই এতিয়া পিঁয়াজ আধা কুৰা পিচি লৈছিলোঁ, তাৰে ৰস অলপ উলিয়াই লৈছিলোঁ। গোটেই এটা পিঁয়াজ নহয়, এটা পিঁয়াজ আপোনালোকে এফাল কৰি ভালকৈ খুন্দনাত খুন্দি ল'ব। আৰু মই ইয়াতে পানী অলপ ঢালি দিছোঁ। এই ধৰণে খালেও পেট চিকুট মৰা বা পেট বিষ দূৰ হোৱা দেখা যায়। এই ধৰণেও আপোনালোকে ট্ৰাই কৰি চাব পাৰে। আৰু এয়া মোৰ ৰেডি। আপোনালোকে মই দেখুওৱা এই 3বিধ ধৰণেও খাব পাৰে, বা আপোনালোকে 2 চামুচ মূলাৰ ৰসত নিমখ মিহলি কৰি মিচিৰ সৈতে খাব লাগে, তেতিয়াও আপোনালোকে সুফল পোৱা যায়। বা আপোনালোকে 2 চামুচতকৈ আদাৰ ৰস আৰু মৌ জোল মিহলি কৰি অলপ গৰম পানীৰ সৈতে খাব লাগে, তেতিয়াও আপোনালোকে সুফল পোৱা যায়। আৰু মই বনোৱা এইকেইটা নৰসিংহৰ আৰু গাখীৰ, চকগুটি বা আপোনালোকে পিঁয়াজৰ এনেকৈ ৰস কৰি খাব পাৰে, তেতিয়াও আপোনালোকৰ এই বেমাৰকেইটাৰ পৰা দূৰ কৰি পোৱা যায়। আৰু আমাৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি যাব, তেতিয়া আহিবলগীয়া নতুন ভিডিঅ'বোৰ অতি সোনকালে পাব।